মই এজন বিজ্ঞানী হোৱাৰ প্ৰয়োজন। মই দেখাত কলা বৰণৰ, বিস্ফোৰকত জ্বলি জ্বলি ৰঙা হৈ পৰিছে মোৰ দেহ। মোৰ পৰিচয় শুনক, ইছলাম, খ্ৰীষ্টান, হিন্দু আদি কাৰো সন্তান মই নহওঁ। আব্দুল ৰছিদ আৰু পৰিষ্কাৰ ভানু নামৰ এক দম্পতী ল'ৰা মই এজন মানুহ। বৰপেটা জিলাৰ কুৰিহা গাঁৱত মোৰ সৰু এখন ঘৰ। বিজ্ঞানটো হ'ব পাৰে মোৰ মানত আকাশ, মাটি, পুথি, কল্যাণ অথবা মানুহ। সি অস্ত্ৰবিদ্যা পাইছেনে নাই, এটম বোমা বনাবলৈ শিকিছেনে নাই, তাৰ প্ৰভুত্বৰ কৌশল কেনেকুৱা, এই সকলোবোৰ প্ৰশ্ন মোৰ ওচৰত বাৰে বাৰে অৰ্থহীন হ'ব। মই বিজ্ঞানৰ ওচৰলৈ গৈ অধ্যয়ন নকৰো তাৰ ধ্বংসলীলা, খবৰ নলওঁ তাৰ বিস্ফোৰণৰ ক্ষমতাৰ, কাৰণ এইবোৰ প্ৰভুত্বৰ বাবে ৰঙা কৰি তোলে বহু মানুহৰ দেহ। ভস্মীভূত হয় অনেক মানৱ সন্তান, মানৱৰূপী বহুবোৰ হৈ পৰে বৰ্বৰ। দৰিদ্ৰ শোষিত যন্ত্ৰণাৰে জৰ্জৰিত মোৰ বুকু। মানৱ ৰক্ষাৰ নামত সৃষ্টি কৰা মানৱ বিধ্বংসী যন্ত্ৰই কৰিব পাৰে মোক বিপদগ্ৰস্ত অথবা পংগু। মই এজন বিজ্ঞানী হোৱাৰ প্ৰয়োজন। মই বিস্ফোৰক ধ্বংসৰ পৰা পিছুৱাই আনো পৃথিৱীখন। মানুহৰ কল্যাণৰ বাবে মানুহৰ কঠিন জীৱন যাত্ৰাক সহজ কৰি ধোঁৱামুক্ত এখন নতুন পৃথিৱী কৰিব পাৰো। এয়াই হ'ব পাৰে মোৰ